নমস্কাৰ। আপোনালোকে ফেচবুক কৰি আছেনে? আপোনালোকে জানেনে ফেচবুকত যে চাকৰি বিচাৰিব পাৰে? আজি এই ভিডিঅ'ত মই দেখাওঁ আপোনালোকক কেনেকৈ আপুনি চাকৰি বিচাৰি পেলাই এপ্লাই কৰিব পাৰে। আৰু কিছুমান মই এনেকুৱা লিংক দিম য'ত আপুনি গম পাব গভৰ্ণমেণ্ট জব বা চাকৰি ক'ত এপ্লাই কৰিব পাৰিব, এলিজিবিলিটি কি আছে মই বুজাই দিম। চাই থাকক। ফোনত ফেচবুকটো টেপ কৰিলোঁ। ফেচবুক টেপ কৰাৰ পিছত ওপৰত আপুনি দেখিব ৰাইট হেণ্ড ছাইডত 3টা ডট আছে, তাত ক্লিক কৰি দিব। এতিয়া আপুনি তাত দেখিব জবছ লিখা আছে, তাত টেপ কৰি দিব। আৰু প্ৰথম চাকৰিটো ওলাই আহিব ইয়াত, যোনটো আছে অফিচ এছিষ্টেণ্ট, তাত টেপ কৰি দিব। তাত গোটেইখিনি ডিটেইলছ থাকিব, যেনেকৈ ফুল টাইম হয় 17,000 to 29,500 per month, অৰিয়েণ্ট ছাৰ্ভিচেছ গুৱাহাটী, পষ্টেড 21 hours ago। ইয়াত আপুনি এপ্লাই কৰিব পাৰে। তাত 5th to graduate can apply, SICPF এভেইলেবল আছে। ইয়াত আপুনি এপ্লাই কৰাৰ পিছত নিজে ডিটেইলছটো আহি যাব, ডিটেইলছবিলাক চব আহি যাব ইয়াত। আপুনি ইয়াত চব ৰিজিউমেখন এটাচ কৰিব পাৰে। সেইটো কৰাৰ পিছত আপুনি আই এগ্ৰীত টিক কৰি দিব আৰু চেণ্ড কৰি দিব। এতিয়া মই লাহে লাহে বুজাম ডেস্কটপত কেনেকৈ আপুনি এক্সেছ কৰিব জবছটো। আপুনি ফেচবুক খুলিব। ফেচবুক খোলাৰ পিছত আপুনি ওপৰত দেখিব স্কুৱেৰছ আছে, তাত আপুনি টেপ কৰি দিব, ক্লিক কৰি দিব। তাত আপুনি ইয়াত বহুত অপশ্যনছ আছে, যেনেকৈ কেম্পাছ, ইভেণ্টছ, ফ্ৰেণ্ডছ, নিউজ ফিড, পেজেছ। সেনেকৈ আপুনি তলত স্ক্ৰল কৰি আহি থাকিলে আপুনি অপশ্যনটো পাব জবছ। এইটো হ'ল জবছ। ইয়াত আপুনি ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপুনি নতুন পেজ এটা ওলাব। সেই পেজটো ওলোৱাৰ পিছত আপুনি দেখিব কি চাকৰি আছে। আমি অলৰেডি চালোঁৱেই মোবাইলত, এতিয়া আমি ডেস্কটপত চাম। ইয়াত লিখা আছে জবছ এট নিয়াৰ বাই বিজনেছেছ। ইয়াত আছে অফিচ এছিষ্টেণ্ট, এইটো আমি চালোঁৱেই। নেক্সট আছে এয়াৰপৰ্ট ভেকেঞ্চি জব, ইমামি প্ৰাইভেট লিমিটেড। নেক্সট আছে আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট ফৰ গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড মেনুফেকচাৰিং কোম্পানী। আৰু এনেকুৱা বহুত ধৰণৰ বেলেগ জব আপুনি দেখা পাব। প্ৰডাকশ্যন ছুপাৰভাইজাৰ, পেকিং কোম্পানী ভেকেঞ্চি, প্ৰডাকশ্যন ছুপাৰভাইজাৰ, এনেকৈ আপুনি বহুত এনেকুৱা জব দেখা পাব।
আপুনি সব দেখিব কি চাকৰি আছে, ক'ত আছে, অল অভাৰ ইণ্ডিয়া চাকৰি আপুনি গম পাব এইটো ৱেবছাইট চাই পেলাই। এতিয়া এইটো আমি তলত স্ক্ৰল কৰি আমি যাব লাগিব ষ্টেট ৱাইজ জবছ। ইয়াত গৈ পেলাই আমি ক্লিক কৰিব লাগিব গভৰ্ণমেণ্ট জবছ ইন আছাম। এতিয়া আপুনি দেখা পাইছে ইয়াত গভৰ্ণমেণ্ট জবছ ইন আছাম 2022 লেটেষ্ট জব নটিফিকেশ্যন। ইয়াত আছে গভৰ্ণমেণ্ট জব। প্ৰথমটো লিখা আছে NEIST ৰিক্ৰুটমেণ্ট 2022, য'ত আপুনি এপ্লাই অনলাইন কৰিব পাৰে। লাষ্ট ডেট 21st and 24th January 2022। এইটো আপুনি অনলাইনে এপ্লাই কৰিব পাৰে। তাৰপিছত তেজপুৰ ইউনিভাৰ্চিটি ৰিক্ৰুটমেণ্ট 2022 আছে, তাতো আপুনি এপ্লাই কৰিব পাৰে অনলাইন। আছাম PSC ৰিক্ৰুটমেণ্ট 2022, ESIC ৰিক্ৰুটমেণ্ট 2022। ইয়াত ভেকেঞ্চি আছে 13 ভেকেঞ্চিজ আছে, 3961 ভেকেঞ্চিজ, বহুত ভেকেঞ্চিজ আছে। আৰু লাষ্ট ডেটটো 31st January, 15 February এনেকৈ আপোনালোকে 1 2 3 4 5 6 7 8 9টা দেখি পাব। আপোনাক যদি আৰু বেছি ইনফৰমেশ্যন লাগে তাত আপুনি দেখিব প্ৰতিটো চাকৰিৰ ৰাইট হেণ্ড ছাইডত ক্লিক হেয়াৰ লিখা আছে, ক্লিক হেয়াৰ লিংকটো আছে। তাত আপুনি কি কৰিব, যদি মই ছাপ'জ চাব বিচাৰিছোঁ APSC, তেনেহ'লে মই ডাউনলোড কৰিব পাৰিম মোবাইলত। ইয়াত আপুনি অ'পেন উইথ MI PDF ভিউৱাৰ বা যিকোনো PDF ভিউৱাৰত আপুনি খুলি পেলাই চাব পাৰিব, য'ত আপুনি চব ডিটেইলছ পাই যাব। এইটো পোষ্ট হয় জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। এইটো পে স্কেল লিখা আছে 14,000 to 60,500। এইটো এলিজিবিলিটি ক্ৰাইটেৰিয়া। এইটো বয়স লিখা আছে কেণ্ডিডেট 21 বছৰৰ পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব, যোনটো এলিজিবিলিটি হ'ব এপ্লাই কৰিবলৈ। আপোনাৰ বয়সটো এবাৰ গন্তি কৰি চাই লওক আপুনি এপ্লাই কৰিব পাৰিব নেকি। এইটো ছেকশ্যন হৈছে ফিজ, এপ্লিকেশ্যন ফিজ বহুত সস্তা হয়। এপ্লিকেশ্যন ডেটছবোৰ আপুনি ভালকৈ মন কৰি থ'ব। ষ্টাৰ্টিং ডেট হয় 3rd January আৰু ক্ল'জিং ডেট হয় 31st January 2022। এইটো এটা নেক্সট ইম্পৰ্টেণ্ট ছেকশ্যন য'ত আপুনি গম পাব হাউ টু এপ্লাই আৰু মোড অফ চিলেকশ্যনটো। আপুনি যদি ফ্ৰীলান্স টাইপ বিচাৰিছে কাম, যেনেকৈ ডেটা এণ্ট্ৰি অপাৰেটৰ, এনেকুৱা কোম্পানী আছে যোনে আপোনাৰ পইচা ল'ব ৰেজিষ্ট্ৰেশ্যন ফিজ বুলি কৈ পেলাই, কিন্তু কাম নিদিব। সেইকাৰণে কোনো কাম নল'ব পইচা দি পেলাই। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে। ধন্যবাদ।